আমাৰ ব্লাডতে লিখা আছে ডেঞ্জাৰৰ খেলুৱৈ বুলি আপোনালোকে যাতে এনেকুৱা ধৰণৰ এক্সপেৰিমেণ্ট ঘৰত কৰিবলৈ বা আন ক'ৰবাত কৰিবলৈ ট্ৰাই নকৰে। 3D যে পাইছিলোঁ যে চংকুৱাতে যে গুড কণ্ডাক্টৰ ইলেক্ট্ৰিচিটি মানে কি কৰিছিল মুঠি দিয়াৰ লগে লগে মানে শ্বৰ্ট কানেকশ্যন কৰিছিল। গতিকে আজি আমি মুঠি দিম গিলাচ এটাত, মুঠি দিয়াৰ পিছত সেই গিলাচটোৰে লাইটটো জ্বলাই নাচাওঁ। আমিতো নিজৰটো শ্বৰ্ট ল'ব নোৱাৰোঁ না, গতিকে গিলাচ এটাত মুঠপে দিম, মুঠপে দি পেলাই এই মুঠফেন মোৰ কানেকশ্যনটো চাই লওক, মই ইয়াতে বনাই লৈছোঁ, চাই লওক কানেকশ্যনটো। এই দুডাল তার আছে, একডাল তার ডাইরেক্টলি কানেক্ট করছো, সেকেন্ড তারডাল দুই মাজতে কাটি দিছো, কাটি দি পেলাই এটা মূর করছো চামুচখানৰ লগত কানেক্ট আৰু এটা মূৰ করছো এই গিলাচটোৰ লগত কানেক্ট, আৰু গিলাচটো কি করছো একডাল বাড়ির লগত মানে গাঁঠি দিছো যাতে আমাক শর্ট নকৰে, গতিকে গাঁঠি দিছো। গতিকে কি কৰিম মই ইয়াত মানে মুঠ পেৰিম, এইটো গিলাচ মুঠ পেৰি এই মুঠখিনি চামুচখানত দিম। গতিকে মুঠ পেৰাও এই তাক অয়া 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 মুঠ এটা মুঠ কেমেৰাৰ আগত নুমছে বোলে অলপ। তো গাইছ এতিয়া তাকো মুঠি ল'লে চব মুঠখিনি চাই লওক, ভালদৰে চাই লওক, আপোনালোকে ভাবিব পাৰে মুঠ নহয় বুলি। গতিকে পেচাবখিনি যদি গুড কণ্ডাক্টৰ হয় তেনেহ'লে পেচাবখিনি ঢালি চামুচখনত ঢালি দিয়াৰ লগে লগে কি হ'ব, লাইটটো জ্বলি যাব। গতিকে ট্ৰাই কৰি চাওঁ, গতিকে আপোনালোকে চাই থাকক। কেমেৰামেন ভালদৰে কৰ, লাইটটো আঁকে চাব। চাওক গাইজ লাইট জ্বলিছে, চাই লওক গাইজ ভালদৰে চাই লওক, লাইটটো জ্বলিছে। গতিকে গাইজ দেখিলে মুঠখিনি দিয়াৰ লগে লগে আমাৰ লাইটটো জ্বলিছিল। গতিকে যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ৰিকুৱেষ্ট কৰিছোঁ লাইক কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যদি এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিব বিচাৰে। গতিকে আজিলৈ বাই বাই, জয় অসম।